সময়খিনি সোঁৱৰণি হিচাপে সাঁচি ৰাখিব বিচাৰিছোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আজি আচলতে আমি পাটবাউসী সত্ৰলৈ আহিছিলোঁ আৰু ভাবিলোঁ এটা ভিডিঅ' বনাওঁ, এটা ব্লগ বনাওঁ আৰু সেই ব্লগটো যাতে পাছত আমি ভালদৰে চাব পাৰোঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আপোনালোকেও চাওকচোন মই কি দেখাব পাৰোঁ আৰু কেনেকৈ সময়খিনি উদযাপন কৰোঁ। এইটো হৈছে কালিন্দিয়াৰে গা ধুবৰ বাবে পানী ব্যৱহাৰ কৰা পাট কুঁৱাটো আৰু এই কুঁৱাটো ভূমিকম্পৰ ফলত সৃষ্টি হৈছিলে বুলি জানিব দিছে আৰু এই কুঁৱাটো তলৰ ভাগলৈ মন কৰকচোন, কিছুমান খটখটিৰ দৰে দেখিবলৈ পাইছে হয়নে? কুঁৱাটো যেতিয়া বনাইছিলে তেতিয়াই চাগে এনেকৈ নিৰ্মাণ কৰা হৈছিলে, যিটো কাৰণে চিম্বলখিনি এতিয়াও আছে। এইজোপাই হৈছে বিশেষ গছজোপা আৰু এই গছজোপাৰ বিশেষত্বটো হৈছে এই গছজোপাৰ মৰি যোৱাৰ পাছত যেতিয়া গুৰিটো থাকে সেই গুৰিটোৰ পৰা আকৌ নতুনকৈ গছ গজে। এই গছজোপাৰ নামটো মই পাহৰিছোঁ, এজন ভকত আছিলে তেখেতে আমাক নামটো কৈছিলে, কিন্তু সেই সময়ত ভিডিঅ' কৰি থৈছিলোঁ যদিও মাতটো ভালদৰে নাহিলে, যিটো কাৰণে মই গছজোপাৰ নামটো আপোনালোকক ক'ব পৰা নাই, তাৰ বাবে দুখিত। এতিয়া মই আপোনালোকক কালিন্দিয়াৰ বাসগৃহৰ দেখাম বুলি ভাবিছোঁ। এইফালে চাওক, হয়তো কেমেৰাটো উল্টা হৈছে। এইফালে আছে কালিন্দিয়াৰ বাসগৃহ আৰু আমাক এতিয়া কিছুমান সাঁচিপাতৰ পুথি দেখাব আৰু সেই সাঁচিপাতৰ পুথিখিনি চাবলৈ আমি আগবাঢ়ি গৈছোঁ। সাঁচিপাতৰ পুথি চাবলৈ যোৱাৰ আগতে আমি কালিন্দিয়াৰ বিচনাখন চাওঁচোন আহক। এইখন কালিন্দিয়াৰ বিচনা আৰু এইখন সম্পূৰ্ণ কাঠেৰে নিৰ্মাণ কৰা হৈছিলে। দেখিছেনে, কাঠবিলাক কিছুমান অলপ অলপ আছে আৰু কিছুমান জহি খহি গৈছে যিহেতু বহুত পুৰণি হৈছে। তথাপিও এই অৱশিষ্টখিনিয়ে সত্ৰ পৰিচালনা সমিতিয়ে ভালদৰে সংৰক্ষণ কৰি ৰাখিছে। ইয়াত ভক্তসকলে গামোচাৰ লগতে দক্ষিণা দিয়ে আৰু সেৱা জনায়। ইয়াৰ পিছত আমি সাঁচিপাতৰ পুথি চালোঁ আৰু ইয়াৰ লগতে বিভিন্ন ধৰণৰ বস্তু আমাক দেখুওৱা হৈছিলে। যিহেতু সংৰক্ষিত বস্তু এটা ভিডিঅ' কৰাটো সম্ভৱ নহয়, সেইবাবে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব নোৱাৰিলোঁ, তাৰ বাবে দুখিত। আপোনালোক আহিব, এতিয়া আচল যিটো সুকীয়া আমেজ হয় সেই আমেজটো ল'ব পাৰিবহি। সাঁচিপাতৰ পুথিৰ লগতে বিভিন্ন ধৰণৰ চাবলগীয়া বস্তু ইয়াত আছে আৰু এইখিনিতে মই মোৰ ভিডিঅ'টো সামৰণি মাৰিব বিচাৰিছোঁ। যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি অৰঙে দৰঙে পৰিয়ালৰ এজন সদস্য হ'বলৈ নাপাহৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।